বাঘিনী বাঘিনী
দেখা পাই মোৰ বহু পুৰণি কথা এফালে মনত পৰি গ'ল বোপা। হয় নেকি আইতা? বহকচোন বহক। মই এই মানুহগৰাকীকে লগ কৰিব আহিলোঁ। মোৰ বহু পুৰণি বান্ধৱী আছিল বোপা। হয় নেকি? সেইকাৰণে আপুনি আহিয়ে পুৰণা কথাবোৰলৈ মনত পৰি গ'ল নহয়নে? সমত কোন বাৰু একে মোক বান্ধৱী বুলি কোৱা যেন পালোঁ। আইতা, আপুনি এখেতৰ লগতে বহি কথা পাতিব পাৰিব। বাইদেউ, বহি লওক। তোমালোকৰ আশ্ৰমলৈ নতুন আলহী আহিব যেন পাইছোঁ। ঠিক কৈছে আপুনি। অহা সপ্তাহত আমাৰ ইয়ালৈ নতুনকৈ এগৰাকী বৃদ্ধা আহিব। ভালেই হ'ব দিয়া, এওঁৰো এগৰাকী বান্ধৱী হ'ব। পিছে এজনী এই কথা এষাৰ সুধোনে? সুধিব পাৰে আইতা। এই কথা তোমালোকৰ পুৰণে পিন্ধনে দেখাত বেছ ধুনীয়া লাগিছে অ'। সেই যোৰাও যোৰা একেবাৰে পাভৰ যোৰা। থেংক ইউ আপোনালৈ। পিছে তোমালোকৰ বিয়া হোৱানো কেইদিন হৈছে? তিনিমাহমান হ'ল আইতা। বৰ ভাল কথা, বৰ ভাল কথা। পিছে তোমাৰ এই বোপাটোক দেখোন অহা পৰা বন্ধুকে মাৰি থকা যেনেই দেখিছোঁ। তেওঁ গাটো ইমান ভাল নহয়, সেইকাৰণে। আৰু সেই তোমালোকে চাকৰি কৰা যেন পাইছোঁ। হয়, আমি দুয়োজনে চাকৰি কৰোঁ। গতিকে মাক খোৱা লোৱা অসুবিধাৰ কাৰণে আমি ইয়াতে থবলৈ সিদ্ধান্ত লৈছোঁ। ঘৰত আৰু কোনো নাই নেকি? নাই কাৰণে ইয়াতে থবলৈ বিচাৰিছোঁ। দিগন্ত, আমি যাওঁ নেকি? তোমাৰ নামটো কি আছিল? মোৰ নাম কমল। কমল, ধুনীয়া নাম। দিগন্ত, আমি যাওঁ। বিয়া হোৱা মাত্ৰ 3 মাহ হৈছেহে। শাহু মাকে কিজানি বোৱাৰীকে বনোৱা ভাত মাছৰ যদি ল'বলৈকে নাপালে। বৃদ্ধাশ্ৰমত থবলৈ হ'লেই। এয়াই হৈছে আজি যুগৰ বোৱাৰীৰ স্বৰূপ। আপুনি ঠিক কথাই কৈছে বাইদেউ। বৰ্তমান সমাজত সেইবোৰে হ'বলৈ গৈ আছে অ'। সুন্দৰ সুন্দৰ সেই সাজ পোছাকবোৰ পিন্ধি সেই দাম্পত্যবোৰৰ সেয়াই হৈছে নীতি। কমল বোপা, মোৰ অনুৰোধ এটা ৰাখিবানে? কওকচোন কওক, মই ৰাখিবলৈ চেষ্টা কৰিম। তুমি এই পইচাটো লোৱা আৰু ওচৰৰ সেই ৰাস্তাৰ ওচৰৰ দোকানখনৰ পৰা অলপমান চাহ মিঠাই লৈ আনিবা। আৰু তুমিও কিবা এটা খাই আহিবা। হ'ব আইতা, আপুনি বহক। হ'ব। বাইদেউ, বহক।
তুমি নাকান্দিবা দে মা তুমি নাকান্দিবা তুমি কান্দিলে মই বৰ কষ্ট পাওঁ মা তুমি মাথোক আশীৰ্বাদ কৰা মই কৰা প্ৰতিজ্ঞাবোৰ যাতে অতি সোনকালে পূৰণ কৰিব পাৰোঁ